তোমাৰ এইবোৰ আপুনি কি কৰিছে ছাৰ? আপুনি যে মোক কিবা অফিচিয়েল কাম থকা বুলিহে কৈছিল, এনেকুৱা আপুনি মোক হোটেলৰ ৰুমত বন্দী কৰিছে কিয়? মিছা এইবোৰ চব মিছা। এই মিছাৰ এটা বেলেগ পাৱাৰ আছে। মই মিছাতে ক'লো যে মই বিয়া পতা নাই আৰু তুমি বিশ্বাস কৰি ল'বা। 2 বছৰীয়া বাচ্চা এটা আছে, ফেমিলি দিল্লী থাকে। আৰু মই মিছাতে ক'লো যে মই তোমাক ভাল পাওঁ আৰু তুমি তাকো বিশ্বাস কৰি ল'লা। আচলতে মই কোনো ছোৱালীকে কেতিয়াও ভাল নাপাওঁ। এনজয় কৰি ভাল পাওঁ। আৰু তুমিও বিনা দ্বিধাই মোৰ ওচৰত চাৰেণ্ডাৰ কৰি দিয়ে। ৰাতিটোৰ ভিতৰতে মই তোমাক লাখপতি। কোনো দৰকাৰ নাই, ইমান তললৈ পৰি মই ধনী হ'ব নোখোজো। মই আপোনাক এজন ভাল মানুহ বুলি ভাবিছিলো, মৰমীয়াল মানুহ বুলি ভাবিছিলো। আপোনাক বিশ্বাস কৰাটো এইবোৰ আটাইতকৈ ডাঙৰ ভুল হৈ গ'ল। আৰে ভুল যদি কৰিলা এতিয়া তোৰ শুদ্ধ হোৱা ৰাস্তা নাই। মই একেবাৰে ভুল মানুহ। তোমাৰ এটা কম্প্ৰমাইজে তোমাক ক'ৰ পৰা ক'লৈ লৈ যাব পাৰে তুমি ভাবিবও নোৱাৰা। আপোনাৰ ফেমিলি আছে ছাৰ, মোক যাবলৈ দিয়ক। আন্ধাৰত বাহিৰলৈ ওলাব নাপায়। এই আন্ধাৰবোৰ বৰ ভয় লগা। মোক যাবলৈ দিয়ক ছাৰ, মোক যাবলৈ দিয়ক ছাৰ। ক'ত আছো তই যা থাক মই গৈ বাপৰে বাপ। গানটো ইমান হিট হৈ গ'ল নে? মই গাইছোঁ মই কেনেকৈ লাগিছে? থেংক ইউ। যাম নিশ্চয় যাম। ইমানবোৰ ভাল গান গালো, নাই কোনো কদৰে নাই। আৰু এটা গানতে সকলো ইমান ভাল পাই গ'লে। এই ছোৱালীজনী মোক গানটো শুনাম বুলি কৈছোঁ নহয়, শুনাব লাগিব। কাৰণ মোৰ এই গানটোৰ সাফল্যৰ আচল নায়িকা তাই। শুনা আজিয়ে শুনাম। পুলিচক কিয় আয়া? নীলাক্ষীৰ লগত কি কৰিছ নীলাক্ষীৰ লগত? কি কৰিলো? অলপমান ফূৰ্তি কৰিছো। আৰে তোৰ ফূৰ্তিৰ কাৰণে মোৰ কোম্পানীৰ যি বৰ্তমান বোকাত ডুবিবলৈ ওলাইছে। আৰে তাইৰ মাকে আহি আজি মোক যা তা বকি থৈ গৈছে, আনকি মোৰ ভণ্টিকো ফোন কৰি জনাইছে। আৰে কোনে জনাইছে জান? কোনে তাইক ৰাস্তাৰ পৰা উদ্ধাৰ কৰি হস্পিটেললৈ নিছে তই জান? মোৰ ভণ্টিৰ লগত ঘূৰি ফুৰা সেই ল'ৰাটোৱে। শ্যামল এনেকুৱা ধৰণৰ কাণ্ডটো মই আগে পিছে কৰি থাকোঁ। এইটো কি ডাঙৰ কৰিছ। এইবাৰ কিন্তু তই বৰ বেয়া জেগাত ধৰি দিছ। মই নীলাক্ষীক জানো, তাই তেনেকুৱা ছোৱালী নহয়। ইমান সহজতে তাইক তোক এৰি নিদিয়ে। কেছ হ'ব, পুলিচ আহিব, তোক টানি চুচৰাই লৈ যাব। বদনামী হ'ব, মোৰ কোম্পানী ব্লেক লিষ্টেড হ'ব। এই পেপাৰে চেপাৰে তোৰ লগতে মোৰো নাম ওলাব, চাফা হৈ যাব মোৰ ইমেজ। মই এতিয়া কি কৰোঁ না? মই তোৰ হাতত এটা উপায় আছে। তই পলাই যা, ভিতৰে পাহাৰীয়া ঠাই তই পলাই থাক। এই সকলোবিলাক ঘটনাৰ মিট মাত নোহোৱালৈকে ওলাই নাহিবি, পলাই থাক। তই মোক এইবাৰলৈ বচাই দে। অল লাইফটো মই তোৰ ওচৰত গোলামী বচাবতো লাগিবই, নহ'লে যে মই নিজে নাবাচিম। ইমান কষ্টেৰে কৰা মোৰ কোম্পানীটো মই ইমান সহজতে ধ্বংস হ'ব দিব নোৱাৰো, ইমান সহজতে ব্লেক লিষ্টেড কৰিব নোৱাৰো। আৰু যদি তেনেকুৱা কিবা হয় নহয়, তেনেহ'লে আটাইকে মই ব্লেক লিষ্টেড কৰি পেলাম, চাফা কৰি পেলাম। চাফা কৰি পেলাম। চাফা কি কৈছ? প্ৰেছমিট দিছে, প্ৰেছৰ মানুহ মাতিছে, কিন্তু ক'লৈ? সিহঁতৰ ঘৰলৈ। দুই ভাইকে কি নতুন পাং পাতিছে?
দুই ভাইকে ষড়যন্ত্ৰ কৰি মোক বৰবাদ কৰা ধান্দা কৰিছে নেকি উফৰাই পেলাম চব মই এতিয়া গৈ আছো ৰ আপুনি মোক মনত পেলাওঁতে গম পাইছোঁ বিপদটো যথেষ্ট ডাঙৰেই হ'ব 2 নম্বৰী কামবোৰতো তই বৰ ওস্তাদ আগতে এনেকুৱা বহুত 2 নম্বৰী কাম তই মোৰ কাৰণে কৰি থৈছ এইবাৰ কি কৰিব লাগে কওক মানুহ লগাই দিম কাম হৈ যাব চব গোলমাল লগাইছে মোৰ সেই বন্ধুটোৱে তাক নি ফাৰ্ম হাউচত লুকাই থ'বলগীয়া হৈছে ই যদি পুলিচৰ হাতত কেনেবাকৈ ধৰা পৰিবলগীয়া হয় লগালগ চাফা পুলিচক মেনেজ কৰি দিয়ক নাই এই কেছটোৱে মিডিয়া গৰম কৰি আছে সেইকাৰণে পুলিচে ইফাল সিফাল কৰিবলৈ হিম্মত কৰা নাই ইফালে প্ৰতিদিনে মিডিয়াই মোক ফালি আছে মোৰ কোম্পানীটোৰ বিৰুদ্ধে যা তাত লিখি আছে এই চেনেলবোৰে মোৰ ৰেপুটেশ্যন চাফা আপোনাৰ লগৰটো কাৰণে পুলিচক ধৰাই নিদিয়ে কি নাই বহুকেইটা নেশ্যনেল প্ৰজেক্ট তাৰ ওপৰত ডিপেণ্ড কৰিছে যদি সি কেনেবাকৈ ধৰা পৰিবলগীয়া হয় বহু কোটি টকা লছ হৈ যাব মোৰ ছোৱালীজনী কি কৰিব পাৰি তাকে চিন্তা কৰা নাই ছোৱালীজনীৰ ঘৰখনক লৈ কিবা গেম খেলিব নোৱাৰিম কথাটো ময়ো নভবা নহয় সেইকাৰণে ছোৱালীজনী বাপেকক মাতি পঠিয়াইছোঁ যদি তাক টকাৰে কিনিব পৰা যায় তেনেহ'লে কোনো সমস্যা নাথাকিব আৰু যদি কেনেবাকৈ সি আহক আপোনাৰ কথাকে পাতি আছিলোঁ আহক কওক নালাগে দিয়ক ইমান ডাঙৰ ঘৰত বহিবলৈ কিবা দেখোন ভয় লাগে তেনেহ'লে ছাৰৰ হৈ চিধা চিধি কথাকেইটা আপোনাক মই কৈছোঁ শুনক ছাৰে আপোনাৰ মতাংকৰ টকা দিব আপোনাৰ ডাল দৰিদ্ৰ ঘৰখন থাঁচিত লগাবলৈ সেইখিনি যথেষ্ট টকা তাৰ বিনিময়ত আপুনি এই কেছটো উঠাই লওক কেছটো মই দিয়া নাই নিদিলেও আপুনি গৈ কোৰ্টত ক'ব পাৰে যে সকলোবোৰ মিছা সেই ল'ৰাটোৰ লগত তাইৰ আগৰ পৰাই সম্পৰ্ক আছে আমাৰ পৰা টকা ঘটিবলৈ এইবোৰ মিছা গোচৰ ৰুজু কৰিছে চাওক ডাঙৰীয়া আপোনাৰ এটা ষ্টেটমেণ্টে এই কেছটোৰ কালাৰে চেঞ্জ কৰি দিব পাৰে মিডিয়াইও বেলেগকৈ বকিবলৈ আৰম্ভ কৰিব ক'বলৈ বাধ্য হ'ব যে সেই ছোৱালীজনী আগৰে পৰা কিবা গণ্ডগোল আছিল নহ'লে বাপেকে অন্ততঃ তেনেকৈ নকয় কওক এই এটা ষ্টেটমেণ্টৰ বাবদ আপোনাক কিমান টকা দিব লাগিব আৰামছে আপোনালোকে অলপ পলম কৰি দিলে মানে আগতে হোৱা হ'লে মই খাওকতে টকাখিনি আনি জেপত সোমাই ল'লোহেঁতেন কিন্তু যেতিয়া দেখিলোঁ মোৰ ছোৱালীজনীৰ মান ৰাখিবলৈ সেই ল'ৰাটোৱে তাক বিয়া কৰাম বুলি কথা দিছে এগৰাকী ধৰ্ষী তাক সমাজৰ বদনামৰ পৰা বচাবলৈ সি নিজৰ বাগদত্তা বুলি ক'বলৈ লাজ কৰা নাই সিদিনাখনে মই সিদ্ধান্ত ল'লোঁ যে সেই ল'ৰাটোক মই কেতিয়াও হাৰিবলৈ নিদিম নহ'লে বাবাৰ ইমান বেছি খং উঠিব যে মোকে চিলিম বনাই ধোঁৱা কৰি উৰুৱাই দিব নালাগে দিয়ক ছাৰ ল'ৰাটোৰ সেই মহানতাক মই টকাৰ ওচৰত কেতিয়াও চাৰেণ্ডাৰ কৰিবলৈ নিদিওঁ বাছ এই বুঢ়াৰো একেবাৰে সততা জাগি উঠিছে চালা এতিয়া কি কৰা যায় মই কিন্তু বেলেগ ৰাস্তা গৈ দেখা নাছিলোঁ যিটো ৰাস্তা দেখিছ সেই ৰাস্তাটোৰ কথাই কওঁ ৰাস্তা এটাই কোৰ্টত ষ্টেটমেণ্ট দিব নোৱাৰাকৈ ছোৱালীজনীক উঠাই দিব লাগে নকৰিবি আৰে যদি ছোৱালীজনী কিবা হ'বলগীয়া হয় নহয় মিডিয়াই চিধা আঙুলি টোৱাব যদি ছোৱালীজনীয়ে নিজেই নিজকে কিবা কৰিব মানে বলাৎকাৰৰ অপমান সহ্য কৰিব নোৱাৰি যদি তাই আত্মহত্যা কৰে তাই তেনেকুৱা ছোৱালী নহয় তাই তেনেকুৱা কাম কেতিয়াও নকৰে আমি কিন্তু তেনে কাম বহুত কৰিছোঁ যাক চিধাই ধৰি লোৱা হৈছে আত্মহত্যা মানে তই Yes! একমাত্ৰ ৰাস্তা এইটোৱেই। কাৰ ওপৰত খং উঠিছে তোমাৰ নিজৰ ওপৰত নে নিজে লোৱা সিদ্ধান্তটোৰ ওপৰত কি সিদ্ধান্ত এই যে হঠাতে তুমি মোক বিয়া পাতিম বুলি ক'লা হঠাতে তোমাৰ ভাবি পত্নী বুলি তুমি মোক সমাজৰ আগত স্বীকৃতি দিলা এই হঠাতে লোৱা সিদ্ধান্তবোৰে কেতিয়াবা বৰকৈ আমনি কৰে নহয় মানে ভুলেই কৰিলোঁ নে শুদ্ধই কৰিলোঁ কেতিয়াবা কনফিউজ হৈ যোৱা যায় কনফিউজ কিয় হ'ব লাগে মইচোন ঘোষণা কৰিয়ে দিছোঁ
জীৱনৰ চৰম অপমানটো পাই থৈছো নহয় গতিকে হঠাতে মানুহবোৰক বিশ্বাস কৰি ল'বলৈ বৰ টান কেতিয়াবা আকৌ ভাবো তুমি চাগে মহান হ'বলৈ এইবোৰ কৰিছা তোমাৰ লগতে তোমাৰ গানবোৰ জনপ্ৰিয় কৰা সেয়া এটা কৌশল মই অনুভৱেৰে গান গাওঁ কৌশলেৰে নহয় কেতিয়াবা আকৌ ভাবো তুমি চাগে আগৰ পৰাই মোক ভাল পাই আছিলা সেইবাবে তুমি মোক মনে মনে চাই আছিলা মোৰ বাবে তুমি মনে মনে গানো লিখিছিলা মই নাজানো ইয়াৰে কোনটো শুদ্ধ কোনটো ভুল হে মই নিজেই নাজানো মই ভালেই কৰিছোঁ নে মই ভুলেই কৰিছোঁ মুঠতে মই এটা কথা জানো যে মোৰ গানটোৰ মান ৰক্ষাৰ কাৰণে মই যুঁজিব পাৰিছোঁ মই কি আজীৱন তোমাৰ গানেই হৈ থাকিম নেকি নাজানো বহুদিন হ'ল মই গান গাব পৰা নাই বহুদিন হ'ল মই গান লিখিব পৰা নাই এনেকুৱা লাগিছে যেন মোৰ গানটোৱে কান্দিছে আৰু এনেকুৱা লাগিছে যেন মোৰ গানটোৱে চিঞৰিছে নাজানো এয়া মোৰ গান নে মোৰ ভাল পোৱা